আজি গান নহয়, আজি হ'ব ৰেচিপি। লুইতপৰীয়া মিউজিকেল এণ্ড ফুড এই চেনেলটো আমাৰ এই গানটো 2 লাখ পাৰ হোৱা বাবে আমি আজি এটি প্ৰীতিভোজৰ আয়োজন কৰিছোঁ। আমি এতিয়া বজাৰলৈ যাওঁ নেকি? মাছ মাংসখিনি আনাই নাই, কচু আনিব লাগিব, শুকান মচু আনিব লাগিব। এতিয়া আমি এতিয়া বজাৰলৈ যাওঁ। প্ৰথমতে মাছ আৰু মাংসখিনি ধুই লোৱা হ'ল। আদা নহৰুৰ লগতে চব্জিবিলাকো কাটি লোৱা হ'ল। এয়া কলা কচু, এইফালে খানাৰ প্ৰস্তুতি চলি আছে, ইফালে এওঁলোকৰো খানা আৰম্ভ হৈছে। এয়া আইচক্ৰীম, বাৰ্ণিও আছে। কিহৰ খানা? ইছৰাম। ইয়াৰ পিছত কি আছে? এয়া মাছৰ কালিয়াৰ বাবে মাছ ফ্ৰাই কৰি থকা হৈছে। ইফালে মাছ ভাজি। তেলখিনি গৰম হোৱাৰ পিছতে এয়া তেজপাত, জিৰা, গোটা জিৰা আৰু আপোনাৰ গোটা গৰম মছলা, ইলাচি, মাছখিনিতো দিয়া হোৱাই নাই। দহ মিনিট ঢাকি দিয়াৰ পিছত প্ৰায় দেখিছে আমাৰ ভকুৱা মাছৰ কালিয়া। আপোনালোকে ৰেচিপিটো চাইছে, প্ৰথমৰ পৰা বৰ ধুনীয়াকৈ আমি এক্সপ্লেইন কৰিছোঁ। গতিকে এবাৰ বনাই খাই চাবলৈ ট্ৰাই কৰিব আৰু কেনেকুৱা হয় জনাব আমাৰ কমেণ্টত। আৰু লগতে এই চেগতে কওঁ, লুইতপৰীয়া মিউজিকেল এণ্ড ফুড চেনেলটো আপোনালোকে লাইক কমেণ্টৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া মাংস লৈ আগবাঢ়িছোঁ। মাংসখিনি অকণমান স্মক কৰি লোৱা হৈছে।
এয়া মাংসৰ বাবে তেজপাত, পিঁয়াজ, নহৰুকে তেনেকৈ দি কৰা হৈছে। প্ৰায় 1.5 কেজি মাংস আছে ইয়াতে। হালধিৰ লগতে ঘৰতে কৰি লোৱা জিৰা গুড়ি, এয়া বিলাহী কাটি ৰখা হৈছিলে ধুনীয়াকৈ পিচ কৰি, লগতে আমি এই যে আগতে আলুখিনি ভাজি ৰাখিছিলোঁ এয়া অকণমান জোল দি দিয়া হ'ল। জনপ্ৰিয় সংগীত পৰিচালক অসীম বৰুৱাৰ পত্নী, আমাৰ মৰমৰ বৌ চয়নিকা বৌৰ হাতৰ এয়া মাংস ৰেডি। কচুখিনি বনাব অসীম দাই নিজে। আৰু ভণ্টি প্ৰাপ্তিৰ মানে কুকুৰ কণ্ঠটি গীত আই সৰস্বতী গীতটো আপোনালোকে ইমান ধুনীয়াকৈ আদৰি লৈছে আৰু আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আৰু তাৰ বাবে এই প্ৰীতি ভোজটো আয়োজন কৰা হৈছে, বহুত ভাল লাগিছে। কচু শুকান মাছৰ প্ৰথম পদক্ষেপ, আমাৰ কচু আৰু মচুৰ দালি অকণমান ভিজাই থৈ তাক কুকাৰ এটাত দি লোৱা হ'ল। তাতে অকণমান নিমখৰ লগতে হালধিও দিব নেকি অসীম দা? হালধিও দিব ন? আচ্ছা, এয়া হালধি। এইখিনি একচুৱেলি কি বইল কৰি ল'ব? অ'কে, এইখিনি বইল কৰি লোৱা হ'ব। জনপ্ৰিয় সংগীত পৰিচালক অসীম বৰুৱাৰ হাতৰ কচু আৰু শুকান মাছৰ আঞ্জাৰ বনি আছে, গতিকে দেখি ভাল লাগিছে। অসীম দাৰ মুখখন নেদেখাওঁ বাৰু। গৰম হৈ গ'ল, এতিয়া প্ৰথমতে পিঁয়াজখিনি দি দিয়া হ'ব। কি দিব পিঁয়াজখিনি? দেখিম যদিও আগতে মানে জানিব ইচ্ছা যায়, মানে ৰাইজেতো দেখিবই, কিন্তু জনাৰ এটা হেঁপাহ আছিল যে। আচ্ছা, পিঁয়াজটো একোৱে দিয়া নাই, অকল হালধিহে, কালাৰটো ইমান ধুনীয়া আহিছে। এতিয়া আমাৰ এই ঘৰত শুকোৱা এই শুকান মাছটো, আৰু ইয়াৰ পদ্ধতিটো আপোনাৰ জানে, জুইত শুকোৱা হয়। সাধাৰণতে ৰ'দত শুকোৱা মাছ আমি কম খাওঁ, জুইতে শুকাওঁ। আমি পতাত এইখিনি একচুৱেলি বয়ে বটিতে দিছে, অসীম দাই কেৱল দিছে সেই আৰু মাংসটো আজি বয়ে বনালে, পেটটো বয়ে কৰি অসীম দাৰ ভাতৰ পৰশ কৰিছে ইয়াতে। মেইন বস্তু এইটো আমাৰ কি কয়, ঘোচ চিলি, মানে আমাৰ ভোট জলকীয়া। দেখিছে, সম্পূৰ্ণ এটা ডাঙৰ ভোট জলকীয়া কাটি তাতে দি দিয়া হৈছে। আৰু নাজানো আজি আমাৰ টিকলিহঁতে খাব পাৰিব নাই, কিন্তু সিহঁতে সাহস দিছে, দিয়ক আমি অলপ খামেই, সিহঁতে জ্বলা খাই দেই। এতিয়া আমাৰ এই বইল হৈ থকা কচু আৰু দালিৰ দি দিয়া হয়। মই এই বস্তুটো ৰেচিপিটো অলপ আনকমন পাইছে ৰাইজে। মই শুনিয়ে আপোনাক কৈছিলোঁ আনকমন দে। এয়া চব এয়া জালুক, আৰু ইয়াক বৌয়ে পিচি দিছে, আৰু তাৰেই গুড়ি আমি এয়া। আৰু চবতকৈ ডাঙৰ কথা, মই আজি প্ৰথম শুনিলোঁ, আৰু আপোনালোকে যিসকলে নাজানে, এই বস্তুটো খোজাবও পাৰে, নোখোজাবলৈ এই জালুকৰ গুড়িখিনি দি দিয়া। এয়া আমাৰ কচু আৰু শুকান মাছো প্ৰায় শেষ। এতিয়া আমি যাম আমাৰ ভোজন কক্ষলৈ, গতিকে আমাৰ সকলো ৰৈ আছে, তালৈকে আহক, গানো শুনো।
এয়া দালি, এয়া শুকান মাছ আৰু শুকান মাছৰ সৈতে কচু, এয়া মাংস আৰু এয়া মাছৰ কালিয়া লাগিছে। ৰবা খাবা এতিয়া, কেনেকুৱা লাগিছে? ভাল লাগিছে? খাব লাগিছে নে? কোনটো খাব লাগিছে? হে ভগৱান, ভালেইচোন। এনেকৈ আমাৰ আজিৰ খানাৰ আয়োজন হ'ল, লগতে বনোৱা হ'ল। এতিয়া আমি সকলোৱে খাবলৈ বহিম। গতিকে আপোনালোকক ধন্যবাদ আমাৰ চেনেলটো চাই থকাৰ বাবে। আৰু যিসকলে এতিয়ালৈকে লুইতপৰীয়া মিউজিকেল এণ্ড ফুড চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে ছাবস্ক্ৰাইব কৰে যেন, লগতে লাইক আৰু কমেণ্ট। পুনৰবাৰ আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আৰু নতুন কিছুমান ৰেচিপি লৈ অহাৰ আশাৰে আজিলৈ সকলোকে এৰিছোঁ। ধন্যবাদ।